পিঁয়াজৰ পিছতেই পাচলিৰ ভিতৰত আলুৰ জনপ্ৰিয়তা লেখত ল'বলগীয়া। দেন গাইজ, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি আলুৰ বিষয়লৈ। আপোনালোকে হয়তো আলু খাই ভাল পায়। আলুৰ পিটিকা, আলুৰ ভাজি আৰু আলুৰ ফ্ৰেঞ্চ ফ্ৰাইজ আপোনালোকে খাই হয়তো ভাল পায়, আৰু ময়ো বহুত বেছি ভাল পাওঁ আলু খাই। মাংস দিলে কিন্তু বহুত বেছি ভাল লাগে, হয় নহয় বাৰু? কওকচোন, আপোনালোকে বাৰু ভাল পায় নাই আলুৰ লগত মাংস খাই? আৰু যেতিয়া ঘৰত মাংস বনোৱা হৈ থাকে তেতিয়া বাৰু আপোনালোকে আলুৰ পিচ আৰু মাংস এপিচ আনি ভাজি খাইছেনে নাই? মানে ভাজি থকাৰ পিছতে মাৰ পৰা খুজি আনি যে মা অকণমান দিয়াচোন বুলি খাই পাইছেনে নাই? ময়ো কিন্তু পাইছোঁ, আৰু মায়ে মোক কিন্তু আনি দিয়েই থাকে। মই যেতিয়া বহি পঢ়ি থাকোঁ বা মই কিবা এটা কৰি থাকোঁ, মায়ে মাংস বনালেই আলু দুপিচৰ সৈতে মাংস দুপিচ আনি পিনি মোক খাবলৈ দিবই। আপোনালোকৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে নাই? যদি হৈছে এটা লাইক কৰি পেলাই এটা কমেণ্ট দিয়ক। দেন গাইজ, আজি মোক আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ আলুৰ উৎপত্তি কেনেদৰে হৈছিল। আলুৰ বিষয়ে বাৰু আপোনালোকে জানে নে? আপোনালোকে খাইহে ভাল পায়, কিন্তু আলুৰ উৎপত্তি কেনেদৰে হৈছিল সেয়া যদি আপোনালোকে জানিব বিচাৰে মোৰ ভিডিঅ'টো চাব লাগিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ, এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ ব'লক। পিঁয়াজৰ পিছতেই পাচলিৰ ভিতৰত আলুৰ জনপ্ৰিয়তা লেখত ল'বলগীয়া। বৰ্তমান বিশ্বৰ 125খন দেশত আলুৰ খেতি কৰা হয়। ইয়াৰে ভিতৰত চীন, ৰাছিয়া আৰু ভাৰতবৰ্ষই আলু উৎপাদনেৰে অভিলেখ ৰচিবলৈ সক্ষম হৈছে। মানৱ ইতিহাসত পোনপ্ৰথমে দক্ষিণ আমেৰিকাত কেইবা বছৰ পূৰ্বে ইয়াৰ খেতি কৰা হৈছিল। সেই সময়ত এণ্ডিজ পৰ্বতমালাৰ পাদদেশত প্ৰচুৰ পৰিমাণে ইয়াৰ খেতি কৰা হৈছিল। 16 শতিকাৰ মাজভাগতহে ইউৰোপবাসীৰ সৈতে আলুৰ পৰিচয় ঘটে। আলুৰ পৰা প্ৰস্তুত কৰা ব্যঞ্জন ফ্ৰেঞ্চ ফ্ৰাইৰ সৈতে আমেৰিকাবাসীৰ পৰিচয় কৰাই ৰাষ্ট্ৰপতি থমাছ জেফাৰচনে 1902 চনত।